হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু ইফালে আমাৰ বাইক আছে এখন চাওক, আৰু ইফালে মানে সকলোৱে ৰেডি। ইফালে আছে ভণ্টি আৰু ভণ্টিৰ ফেমিলি আছে, ইফালে ইয়াতো আছে মানে এয়া চাওক দুজন আছে, আৰু ইফালে আমাৰ নব আছে আৰু দাদা আছে। আমি একদম পুৰা আজি গৈ আছো, ইফালে বাইক লৈ আৰু এখন গাড়ী আহি আছে। আমি গৈ আছো মানে নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ যাম, আৰু কি কয় শ্ৰীমন্ত শংকৰদেৱ জন্মভূমিত যাম আমি। তো আমি দুখন জেগাত যাম, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু এখন গাড়ী আহি আছে, আৰু গাড়ীখন আহিলে আমি যাম। ইফালে আছে মানে ভিনীৰ ভাইটি, মানে সি বোলে নাযায়। আৰু ইফালে আছে মায়ে আছে, কিবা বনাই আছে, মানে দুইজনে নাযায় আৰু বাকী সকলোৱে যাব। আৰু এতিয়া গাড়ীৰ অপেক্ষা, এখন বাইক লৈ যাম। মানে টোটেল কিমানজন হ'ব? 7জন। তো 5জন গাড়ীত যাব, 2জন বাইকত যাম। ইয়াত গাড়ী আহি গ'ল, আৰু এইফালে সকলোৱে বহি ল'লে চাওক থেপা থেপিকে। আৰু আমি দুজনে বাইক লৈ যাম যাব, আৰু আমি বাইক লৈ ওলাই আছো। আৰু এতিয়া চিধা নগাঁও, লেটছ গো। এইফালে আমি বাইক লৈ গৈ আছো, গাড়ী লৈ গ'ল আগত। ফালে ৰাস্তা আমি তিলা বজাৰ ৰখিছোঁ, আৰু এতিয়া যাম। আৰু মানে গাড়ী লৈ সিহঁতে আগলৈ গ'ল। আৰু গাইছ আমি আহি পালোঁ, সেয়া চব সকলোৱে ইয়াত গাড়ী পাৰ্কিং কৰিলোঁ। আমাৰ বাইকখন, আৰু সেইফালে যাম এতিয়া। মন্দিৰ ভাগ সেইফালে আছে, আৰু ধূপচাকি ল'বলৈ ইয়াৰ পৰা চক মন্দিৰ। আমি সকলোৱে ধূপচাকি লৈ গৈ আছোঁ মন্দিৰলৈকে। চাওক ফালে ফালে মন্দিৰ চাওক, পৃথিৱীৰ সকলোতকৈ ডাঙৰ শিৱলিংগ। আৰু এয়া চাওক মন্দিৰ ওচৰত আহি পালোঁ আমি। মানুহ কিন্তু বহুত আছে আজি, দেওবাৰ হ'লেও। আৰু আমি ইফালে গৈ আছোঁ চাওক, আৰু এতিয়া আগতে আমি পূজা কৰি আহোঁগৈ। আৰু গাইছ আমি ইয়াতে চাকি জ্বলালোঁ, ধূপচাকি ইয়াতে। এতিয়া ওপৰত যাম মন্দিৰত চাওক। আৰু গাইছ আমি পূজা কৰি ওলালোঁ মন্দিৰৰ পৰা। এতিয়া পূজা চলি আছে ভিতৰত, চব মন্ত্ৰ পাঠ কৰি আছে। আমি ওলালোঁ পূজা কৰি, আৰু চব মানুহ আৰু মন্দিৰ চব কিমান ভিতৰত চব পূজা কৰি আছে। আৰু আমি এতিয়া বাহিৰত যাওঁ ফিটা বান্ধিবৰ কাৰণে। চাওক মানুহ চাওক একদম, আজি দেওবাৰ হ'লে তামান মানুহ। আৰু এতিয়া যাম, আৰু লাইন চাওক কিমান দীঘল, বহুত বেছি দীঘল হৈ গ'ল। কাৰণ কিবা পূজা কৰি আছিলে যে ভিতৰত, সেইবাবে সোমাব দিয়া নাই। আৰু মই দুটা থালি লৈ প্লেট লৈ গৈ আছোঁ ইয়াত ফিটা বান্ধিবৰ কাৰণে। আৰু আমাৰ গোটেইখিনি হৈ গ'ল পূজা কৰি। আৰু এতিয়া আমি ফটো উঠোঁ, আৰু তাৰপিছত বৰদোৱা যাম। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু চাওক মন্দিৰ ভাগ কিমান ডাঙৰ। আৰু গাইছ আমি ওলাই আহিলোঁ, আৰু এতিয়া আমি কিবা যাম, কি কয় বৰদোৱা শ্ৰীমন্ত শংকৰদেৱ জন্মভূমিত যাম। এতিয়া প্ৰায় 11:30মান বাজিলে, তো আমি এতিয়া তাত যাম চাওক জন্মভূমিটো। আৰু গাইছ আমি বৰদোৱা আহি পালোঁ। এতিয়া আমি পেণ্ট পিন্ধি আহিছোঁ, কিন্তু পেণ্ট পিন্ধিবলৈ সোমাব নিদিয়ে। এতিয়া আমি ধুতি লৈছোঁ, ইয়াত ধুতি লৈ সোমাম ইফালে। আৰু আমি ইফালে চব ধুতি লগাই ল'লোঁ সকলোৱে। চাৰ্ট পিন্ধিলে বোলে একো নহয়, ধুতি লগাই লৈছোঁ খালি চাওক।
আৰু আপোনালোকে যদি ডিউটি নোলোৱাকৈ আহে টেনশ্যন নাই, ইয়াতে ভাড়াত ল'ব পাৰিব, 20 টকাকৈ ল'ব এজনৰ। আৰু গাইছ আমি এইফালে কিবা কম বুক লৈ আৰু দুটি চুটি লগাই চাৰিটা আমি গৈ আছোঁ ইয়াৰ ভিতৰত। মানে ইয়াত পাৰ্কটো নহয় বোলে, ইয়াতে অকল মন্দিৰ ভাগ। পাৰ্কখন ইয়াৰ পৰা আৰু প্ৰায় 1.5 কিলোমিটাৰমান 500 মিটাৰ যাব লাগিব সেইফালে। তো আমি আগতে মন্দিৰৰ পৰা ওলাই আহোঁগৈ, তাৰপিছত যাম। গাইছ আমি মন্দিৰত সোমাই আহিলোঁ, চাওক মন্দিৰ ভাগ ইমান শান্ত, ইমান মানুহ নাই ভিতৰত বাৰু, চব চাগে পাৰ্কত আছে, বাহিৰত আছে আৰু মানুহ, কিন্তু বহুত বেছি শান্তি ইয়াৰ ভিতৰত। আৰু আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি পাৰ্কত যাম, মানে কিবা শংকৰদেৱ কিবা পাৰ্কত যাম এতিয়া, মানে কি কয় এইটো মিউজিয়ামত যাওঁ। ইয়াতে সেৱা চেৱা কৰিলোঁ মন্দিৰত আৰু এতিয়া তালৈকে যাওঁ। আৰু গাইছ আমি আহি পালোঁ মিউজিয়ামখনত, চাওক এয়া মিউজিয়াম শংকৰদেৱ জন্মভূমি। ফাৰ্ষ্ট মন্দিৰত গৈছিলোঁ নামঘৰত আৰু এতিয়া ইয়াত আহিলোঁ, কিন্তু গাড়ী কিন্তু চাওক বহুতে বেছি গাড়ী। আৰু এইফালে আছে গেটখন আৰু আমি ইফালে আহিলোঁ আৰু তাত মন্দিৰখন মানে নামঘৰখন। তো আৰু এতিয়া আমি ভিতৰত সোমাংগে আৰু এয়া চাওক গেটখন চাওক, ইয়াত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, ইয়াৰ গেটখন। আৰু ইয়াত মানুহ কিন্তু বহুত বেছি, চাওক ইমানে মানুহ, একদম লাইন পাতি সোমাবলগীয়া হৈছে। আৰু গাড়ী চাওক একদম যেনেবা মেলা দৰে, মেলা লাগিছে নেকি এনেকুৱা অৱস্থা। আৰু ইয়াত আহিলে ধুতি পিন্ধি আহিব লাগিব, আপোনালোকে আহিব বিচাৰে ধুতি পিন্ধি আহিব বা লৈ আহিব, আহি ইয়াত পিন্ধি সোমাব লাগিব। আৰু এইফালে আমিও লাইন পাতি সোমাই আছো, ফাইনেলি সোমাই আহিলো। ইয়াত চাওক ভিতৰত ইমান ধুনীয়া, এই একদম দূৰ দূৰণিলৈকে চাওক। ইয়াত চাওক ইফালে বনাই থৈ দিছে কি ধুনীয়াকৈ, ইফালে ঢোলখন আছে, ইফালে কিবা শ্ৰীমন্তৰ কিবাখন আছে, ইফালে কিবাখন আছে, কি কয় এইটো মই ভালকৈ নাজানো, আপোনালোকে জনাব কি কয় এইটো। ইফালে চাওক চাৰিওফালে কি ধুনীয়াকৈ বনাই থৈ দিছে, আহিব আপোনালোকে নিশ্চয়। মই আহি চাওক ইফালে কিমান ধুনীয়াকৈ কি বনাই থৈ দিছে। এয়া চাওক, এয়া চাওক কিমান ধুনীয়া। আৰু সেইফালে বিশেষ একো নাই, এইফালে চব মানে চাবলগীয়া যিমান বস্তু আছে চাওক। আৰু গৈ আছো ইফালে, চাব একেলগে ভিডিঅ'টো। এইফালে চাওক, ইফালে ৰাম নেকি নে কি নাজানো, ইফালে হ'ব ৰাম লক্ষ্মণ, ইফালে আছে আমাৰ নৰসিংহ, চাওক এয়া কি ধুনীয়াকৈ বনাই থৈ দিছে। পাৰ্কখন বাৰু ডাঙৰে আছে, আপোনালোকে আহিব, ধুতি লৈ আহিব, ধুতি পিন্ধি আহিব আপোনালোকে আহিলে। চাওক তো কিবা নাম নাজানো, নাম লিখা আছে নেকি ইয়াতে। চাওক আৰু আছে ইয়াতে ৰাম হ'ব নেকি, আমাৰ মৰমৰ ৰাম, চাওক। আৰু সিহঁতে মানে সেইফালে থাকিলে আৰু মই মানে অকলে আগুৱাই আহিলো, ইফালে মই অকলে মানে ফুৰি চাম, সিহঁতে ফটো উঠাত ব্যস্ত, মানে মই ভিডিঅ' বনোৱাৰ কাৰণে আগুৱাই আহিছো। আৰু ইয়াত ফুলৰ বাগিচা আছে, আৰু মানে এইবিলাক যে বনোৱা আছে এইকেইটাৰ মানেটো হ'ল মানে আমাৰ কৃষ্ণই মানে কেইবাৰ কি অৱতাৰ লৈছিলে, সেইবিলাক ইয়াতে বনাই থৈ দিয়া হৈছে। এবাৰ মানে এইটো কিবা নৰসিংহৰ ৰূপ লৈছিলে, কিবা ৰামৰ ৰূপ লৈছিলে, আৰু এইবাৰ ইয়াত ঘোঁৰাত কিবা এইবিলাক চব মানে ইয়াতে বনাই থৈ দিয়া হৈছে। আৰু এতিয়াও ইফালে যাওঁ মই, বহুত বেছি ডাঙৰ, চাওক একদম ইফালে
কিন্তু ইফালে মানে এতিয়াও কনষ্ট্ৰাকশ্যন চলি আছে, সেইবাবে ইফালে যাবলৈ নিদিয়ে। তো মানে এতিয়া ইফালেই যাব লাগিব। ওকে, কিমান দিন মান লাগে নাজানো, এতিয়ালৈকে কাম চলি আছে ইফালে। আমি ইফালে ফুৰিব লাগিব, আমি ইফালে ফুৰিম। আৰু ইয়াতে এখন দ্বীপ বনোৱা গৈছে, কিন্তু যাবলৈ নিদিয়ে, চাক ৰছী বান্ধি থৈ দিছে। তো পানীখন অকণমান লেতেৰা হৈ আছে, যিহেতু এতিয়ালৈকে অপেনিং হোৱা নাই, সেইবাবে চাওক। আৰু ইয়াতো আছে, এইটো বাৰু নহয় দ্বীপ, এইটোৱে দ্বীপ, এখন দ্বীপ বনাইছে কি ধুনীয়াকে। এতিয়ালৈকে মানে কনষ্ট্ৰাকশ্যন চলি আছে, সেইবাবে বন্ধ কৰি কৰি থৈ দিছে। আৰু কেতিয়াবা আহিব লাগিব বেলেগ সময়ত, যেতিয়া অপেনিং পুৰা সম্পূৰ্ণ অপেনিং হ'ব, তেতিয়া আহিম। আৰু গাছ মোৰ পিছফালে এইটো ঢোলখন চাওকচোন, ইমান ওখ, চাওক ইমান ওখ, মানে আমি একদম পুৰা তলত, আৰু ইমান ওখ চাওক। তো গাইছ আমি পুৰা ফুৰিলো, আৰু এতিয়া যাওঁ। চাওক বহুত বেছি ধুনীয়া লাগিলে। আপোনালোকে আহিলে আপোনালোকে আহিব পাৰে, কিন্তু খালি ধুতি পিন্ধি আহিব। তো আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ, কাৰণ মানে মোৰ বেটাৰী ল' হৈ গ'ল, আৰু সেইবাবে আৰু বেছিকে ভিডিঅ' মই বনাব নোৱাৰি। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে, নহ'লে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যদি আপোনালোকে ইয়াত আহিব বিচাৰে, তেন্তে আহিব পাৰে, টিকেট নালাগে। আৰু খালি আপোনালোকে যদি আহিব বিচাৰে, তেন্তে আপোনালোকে ধুতি পিন্ধি আহিব লাগিব, এইটো বাধ্যতামূলক। আপোনালোকে ধুতি পিন্ধি আহিব, নহ'লে সোমাব নিদিয়ে। তো আজিলৈ ইমানেই।